নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ আমি আহিছোঁ। আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ বহুপদ পাত্ৰী অনুশীলনী 2.2 1 ৰোমান নম্বৰ 6 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। তোমালোকক বুজোৱাৰ কাৰণে যত্ন কৰিম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা, তেতিয়াহে আমাৰ কৃতকাৰ্যখিনি সফল হ'ব বুলি জনা যাব। এই ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াতে দি আছে কুৱেশ্যন নম্বৰ 6 ৰোমান নম্বৰ 6ত 3x² - x - 4। অৰ্থাৎ আমাৰ ইয়াতে কি দি আছে, তলত দ্বিঘাত বহুপদবোৰৰ শূন্য উলিয়াই। অৰ্থাৎ এই বহুপদটোৰ কি ওলাব লাগে, শূন্য উলিয়াব লাগে। আৰু এই যে শূন্য উলিয়াম, সেই শূন্য আৰু সহগৰৰ মাজত সম্পৰ্কটো সত্যাপন কৰিম। সমাধান। ইয়াতে যিহেতু এটা এটা বহুপদ আৰু ইয়াৰ এটা কি উলিয়াব লাগে, শূন্য উলিয়াব লাগে ইয়াত। সেইকাৰণে আমি এই বহুপদৰ ইকুৱেল 0 ধৰি ল'ব লাগিব, নহ'লে আমি ইয়াতে এতিয়া যিহেতু px বহুপদৰ শূন্য উলিয়াব লাগে। এতেকে px = 0। এতেকে px = 0। px মানে এটা কি বহুপদ, অৰ্থাৎ কোনটো বহুপদ বুজাইছে, 3x² - x - 4। ইয়াতে px ৰ জায়গাত আমি বহুপদটো লিখিম, 3x² - x - 4 = 0। ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিলে মাজৰ পদটো ভাঙিব লাগিব। 3x² - 4 - 3 × x - 4 = 0। কেনেকৈ কৰিছোঁ যে x² ৰ সহগ 3 আৰু x বিহীন 4 পূৰণ কৰিলে আমি কেম 12। 12 ভাঙিলে আমি 1 × 12 আৰু 2 × 6 আৰু 3 × 4। ইয়াতে যোগ কৰিলে আমি পাম 13, বিয়োগ কৰিলে আমি পাম -11। আৰু ইয়াতে যোগ কৰিলে আমি পাম নহ'ব, ইয়াতে আমি বিয়োগ কৰিলে পাম 4 ৰ পৰা যেতিয়া 3 বিয়োগ কৰিম তেতিয়া আমি 1 পাম। সেইকাৰণে আমি 4 - 3 লিখিছোঁ। 3x মাইনাছ এ প্লাছ এ মাইনাছ 4 × x মাইনাছ এ প্লাছ 3 × x - 4 = 0। কমন ল'লে কি হ'ব, কমন এই দুটাৰ মাজত সহগত কমন নাই, আছে চলকত কমন x। এতিয়া থাকিব 3x - 4, তাৰপিছত 3x - 4 = 0। ইয়াতে মাইনাছে প্লাছ মিলা নাই, মাইনাছে প্লাছে মাইনাছ, অৰ্থাৎ এইটো মাইনাছ নহ'ব, প্লাছ হ'ব। 4 ৰ লগত কি পূৰণ কৰিলে 4 ল'ব, 4 ৰ লগত যেতিয়া 1 পূৰণ কৰা হ'ব তেতিয়া 4 হ'ব, অৰ্থাৎ 1। 1 3 × 3 1 4 × 4। এতিয়া আমি x + 1 হ'ল * 3x - 4 = 0। এতিয়া আমি ইয়াক আইডাৰ কৰিব লাগিব। আইডাৰ কৰাৰ আগতে আমি এইখিনি অলপ মুছি দিয়া হওক। আমি এতিয়া আইডাৰ কৰিম, অৰ্থাৎ মূল দুটা ওলাই ল'ম। x + 1 এবাৰ 0 ধৰিম, যেতিয়া x + 1 0 ধৰিম = 0, অৰ্থাৎ x = কি পাম -1। আৰু এবাৰ কি কৰিম, এই যে সেকেন্ড থুপটো অৰ্থাৎ 3x - 4 এইটো এবাৰ 0 ধৰিম। 3x or 3x - 4 = 0 ধৰিম। 3x পদটো ৰাখিম, ধ্ৰুবক পদটো প্ৰথম চেঞ্জ কৰিম। ধ্ৰুবক পদটো চেঞ্জ কৰিলে কি পাম, আমি -4টো যদি চেঞ্জ কৰোঁ কি পাম 4 পাম। আৰু যেতিয়া আমি x অৰ্থাৎ চলকটো ৰাখিম, চলকৰ লগত যেটা পূৰণ হৈছে এটা যেতিয়া পূৰণটো যেতিয়া আমি বাওঁফালৰ পৰা সোঁফালে লৈ যাম কি হ'ব, হৰণ হ'ব। অৰ্থাৎ
থ্ৰীটা এইফালে গ'লে 4/3 হ'ব অৰ্থাৎ আমি এই বহুপদৰ শূন্য দুটা অৰ্থাৎ মূল দুটা কি পালোঁ -1 আৰু 4/3 এতিয়া আমি সত্যাপন কৰিম যেহেতু এই ইয়াত কি কৈছিল শূন্য বৰ আৰু হৰৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা বুলি কৈছিল যে আমি যদি মূল দুটা ধৰি লওঁ ধৰক মূল দুটা আলফা আৰু বিটা এটাকে আলফা প্লাস বিটা কি পাম -1 প্লাস 4/3 লসাগু কৰিলে কি পাম আমি 3 -3 প্লাস 4 অর্থাৎ 1/3 মাইনাস b/a আৰু আলফা ইনটু বিটা কি হ'ব -1 ইনটু 4/3 এটা মিশ্র পূরণ হৈ আছে তোমালোকে জানা ক্রসিং যদি কাটাকাটি হয় কাটি দিবা নহলে কি কৰিম তলে পূৰণ উপরে পূৰণ কৰি দিম 3 মাইনাস a প্লাস a মাইনাস 4 অর্থাৎ c/a ধ্রুবক পদ বাই x² হয় আমি এটিকে নির্ণয় সত্যাপন করা হয় ছাত্র ছাত্রীসকল আজি আমি ইয়াতে সমাপ্ত কৰিছোঁ।